For more videos, please subscribe this channel and also press the bell icon to get notification and like and share with your friends. কেনেকৈ এণ্ড্ৰইড মোবাইল ব্যৱহাৰ কৰি কাৰ্টুন বনাব পাৰি। বন্ধুসকল, আজি মই এই বিষয়ে আপোনালোকৰ সৈতে কথা পাতিম। তো পোনপ্ৰথমে আমি আৰম্ভ কৰিছোঁ প্লে ষ্ট'ৰৰ সৈতে। বন্ধুসকল, প্ৰথমতে প্লে ষ্ট'ৰ আপুনি অ'পেন কৰি লওক। প্লে ষ্ট'ৰ অ'পেন কৰাৰ পাছত আপুনি ইয়াতে সাৰ্চ বাৰত লিখিব এনিমেটৰ, ANIMATOR। এটা এপ্লিকেশ্যন আছে, এপ্লিকেশ্যনটো আপুনি লিখি সাৰ্চ কৰক। সাৰ্চ কৰাৰ পাছত এইটো এপ্লিকেশ্যন আহিব। তো বন্ধুসকল, অলৰেডি মই এইটো ইনষ্টল কৰিছোঁ, গতিকে মই আৰু ডাউনলোড কৰাৰ প্ৰয়োজন নাই। গতিকে আপোনালোকৰ যিসকলৰ ডাউনলোড নাই কৰি ল'ব। মই এইখিনিতে কৈ থৈছোঁ যে এইটো এনেকুৱা এটা এপ্লিকেশ্যন যিটোৰ সহায়তে আপুনি নিজেই নিজৰ মোবাইলত কাৰ্টুন বনাবলৈ সক্ষম হ'ব। আপোনালোকে বিভিন্নজনে সৰু কালত বা বৰ্তমানো বিভিন্নজনে বিভিন্ন ধৰণৰ কাৰ্টুন নিশ্চয় দেখিছে, যেনেকৈ টম এণ্ড জেৰী বা মটু পাতলু আদি কাৰ্টুন নিশ্চয় দেখিছে। কিন্তু মন কৰিবলগীয়া বিষয় যে আপুনি যদি চেষ্টা কৰে তেনেহ'লে মোৰ এই ট্ৰিক্সটোৰ সহায়ত নিজেই কাৰ্টুন সৃষ্টি কৰিব পাৰিব। গতিকে প্ৰথমতে এটা সৰু উদাহৰণৰ সৈতে মই বস্তুটো আৰম্ভ কৰিবলৈ চেষ্টা কৰিম। তো এইটো লৈছোঁ। ইয়াতে বিভিন্ন ধৰণৰ দেখিবলৈ পাব আপুনি। ইয়াতে মানে কাৰ্টুন অলৰেডি কিছুমান মেকিং কৰা আছে আৰু তলত কিছুমান এৰো মাৰ্ক আছে। এইবিলাক যদি আপুনি বিচাৰে তেনেহ'লে ডাউনলোড কৰি ল'ব পাৰে। মই এইটো ধৰা হ'ল ডাউনলোডত দিলোঁ। অলৰেডি এইটো ডাউনলোড হৈ গ'ল আৰু বস্তুটো আপোনাৰ ইয়াতে মানে চলি আছে। তো মই আৰু এটা দি দিওঁ, মানুহ এজন দৌৰি থকা পিকচাৰ এটা দি দিলোঁ। মানুহজন ইয়াতে দৌৰি আছে, আপোনালোকে চাব পাৰিছে মানুহ এজন দৌৰি আছে। আৰু চৰাই এটা দি দিওঁ, আকাশেদি চৰাই এটা উৰি আছে। তো যিয়ে নহওক, বৰ্তমান মই আৰু কিবা দিওঁ নেকি, আৰু মানে এটা কুকুৰ দি দিওঁ। কুকুৰ এটা মানে ঠিক আছে, এইকেইটা বস্তু মই বৰ্তমান দিলোঁ। তো এইবিলাক যদি আপুনি ৰিচাইজ কৰিব বিচাৰে তেনেহ'লে এই যিটো আছে ইয়াতে দিব। ইয়াতে আপুনি ইয়াৰ পৰা যিকোনো এটা আপুনি চিলেক্ট কৰি লওক। মই মানুহটো চিলেক্ট কৰিলোঁ। এই বস্তুটো আপুনি ইয়াৰ সহায়তে ৰিচাইজ কৰিব পাৰে বা এইটো আপুনি চেঞ্জিং কৰি ল'ব পাৰে, মুভমেণ্ট কৰাব পাৰে। তে মই প্ৰথমতে ইয়াক এইখিনি মানত দিলোঁ, অলপ চাইজটো অলপ ডাঙৰ কৰি দিওঁ। ইয়াতে দিয়া হ'ল। তাৰপিছত আকৌ ইয়াতে টাচ কৰি মই কি কৰিলোঁ, মানে চৰাইটো মই এইখিনি মানত দিলোঁ। তাতে উৰি আছে। এতিয়া কুকুৰটো মানে গাড়ীৰ পিছে পিছে দৌৰি থকা দেখাই দিওঁ ইয়াতে। আৰু গাড়ীটো এনেকেই গৈ আছে আৰু কি। ঠিক আছে বন্ধুসকল, ইতিমধ্যে কাৰ্টুন সৃষ্টি হৈ গ'ল। প্ৰজেক্ট ইজ ছেভিং। তো এতিয়া মই যদি এইটো মানে GIF বা ভিডিঅ' হিচাপত ডাউনলোড কৰিব পাৰিম। ইয়াতে GIF বা ভিডিঅ' অপশ্যন আছে। তো মই এইটো ভিডিঅ' অপশ্যন দিলোঁ, আৰু ভিডিঅ' অপশ্যনত দিলে ইয়াতে কৰাৰ পাছত বস্তুটো ডাউনলোড হৈ গ'ল। এতিয়া মই এই বস্তুটো অলৰেডি হৈছে, মই এইটো প্লে কৰি চাব পাৰিম। এই চাওক, বস্তুটো প্লে হৈ আছে। তো বেলেগ এটা মই বস্তু দেখাম। কেনেকৈ আপুনি নিজে কাৰ্টুন বনাব পাৰে, এইটো হৈছে এক্সাম্পলটো মই দিলোঁ অলৰেডি। তো নিজে কেনেকৈ
কাৰ্টুন বনাব। এইটো কাৰণত আপুনি প্ৰথমতে ইয়াত যিটো প্লাছ বাটন আছে এই প্লাছ বাটনটো টাচ কৰক। ইয়াতে ব্লেংক, গেলাৰী, পেপাৰ, ইমোজি কেইবাটাও অপশ্যন পাব। তো ব্লেংকত আমি টাচ কৰিলোঁ। ব্লেংকত টাচ কৰাৰ পাছত এতিয়া আপুনি ইয়াতে কাৰ্টুন নিজৰ ইচ্ছামতে কিছুমান কাৰ্টুন বনাব। বন্ধুসকল কাৰ্টুন বনাবলৈ হ'লে এটা অলপ চাইজটো কম বেছি কৰি ল'ব পাৰে। যিয়ে নহওক কাৰ্টুন মই আৰ্টত বেছি ভাল নহয়, তথাপি মই ট্ৰাই কৰি আছোঁ। আপোনালোকে বুজিলেই যথেষ্ট। মই কেৱল আপোনাক অলপ ধাৰণাটো দিব পাৰিলে হ'লে আপোনালোকে নিশ্চয় বহুত ধুনীয়াকৈ আৰ্ট কৰিব পাৰিব। এটা কাৰ্টুন মই ইয়াতে বনাইছোঁ আৰু তাৰপিছত ইয়াতে মই এটা এনেইতো ৰুডৰ নিচিনা দিলোঁ আৰু তাৰপিছত প্লাছ বটন টিপি দিলে এটা নেক্সট কি হৈ গ'ল। নেক্সট ইয়াতে আমি আৰু এটা কাৰ্টুন বনাব লাগিব। কাৰ্টুন বনাবলৈ হ'লে এতিয়া কাৰ্টুন মই এইটো ইয়াতে বনাই দিলোঁ। এইটো অলপ মুচিব লাগিব আছে এইটো। তো কাৰ্টুন বনাই আছোঁ আমি। মানুহজন খোজকাঢ়ি গৈ আছে। তাৰপিছত ৰুট দিব লাগিব। প্লাছ বটন দিলোঁ, ৰাস্তা দিয়া হ'ল। এতিয়া আৰু অলপ আগুৱাই দিওঁ, চাব পাৰিছে। আগুৱাই গৈ আছে, আৰু এটা প্লাছ বটন দিলোঁ। তো আপুনি যেনেকুৱা ধৰণে কাৰ্টুন বনাব পাৰে তেনেকৈ বনাব। মই সিমান ধুনীয়াকৈ আৰ্ট কৰিব নোৱাৰোঁ কাৰণে মোৰ ভাল হোৱা নাই। তো আপুনি ভালকৈ বনাব, নিশ্চয় পাৰিব। তাৰ আৰু এটা দিম, এইটোৱে শেষ হ'ব। তো বৰ্তমানলৈকে মই সামৰিছোঁ। তো যিয়ে নহওক কেইটামান ছবি ইতিমধ্যে আমি আঁকিছোঁ আৰু আপুনি বিচাৰিলে ইয়াতে আৰু এড কৰিব পাৰে। অলপ এড কৰি দি ইয়াতে এড কৰিব পাৰে। এইটো আকাশ তাৰমানে এনেকৈ দি দিয়ক 2-3টামান। তাৰপিছত আৰু কি দিব, ফ্লাৱাৰৰ শ্বেপ দিব বিচাৰিছোঁ মই। ফ্লাৱাৰ আচ্ছা হৈ গ'ল। এইটো লৈছোঁ। ইয়াতে ফ্লাৱাৰটো আছে, গোটেই ফ্লাৱাৰটোৱে আগতে দিলোঁ। তাৰপিছত ডাৱৰ ইয়াতে এটা দি দিওঁ, ইয়াতে এটা দি দিওঁ ক্লাউডছখিনি। তাৰপিছত ফুলৰ ঠানিটো দিব আছে, এইটো হৈ গ'ল। নেক্সট এইটো লৈছোঁ, ফুলৰ ঠানিটো দিলোঁ ইয়াতে। এইটো ডাৱৰ দি দিলোঁ। এইটো আকাশৰ ডাৱৰ, এইটো আকাশৰ ডাৱৰ। এইটো ফ্লাৱাৰ দিব লাগিব। এই ফ্লাৱাৰটো চেঞ্জ হয়, এইটো আছিলে। নেক্সট এইটোত এইটো মুচি দিলোঁ। আৰু এটা আছে মাত্ৰ, এইখিনি হ'লে মই শেষ দিব পাৰিম। তো শেষ কৰিছোঁ বৰ্তমানৰ কাৰণে। এইটো চাওক এনেকৈ মুভমেণ্ট কৰি আছে, অৰ্থাৎ এই যিটো আপুনি কাৰ্টুন আঁকিলে এই কাৰ্টুনটো ইয়াৰ পৰা খোজকাঢ়ি গৈ গৈ ফুলটোৰ পিনে আহি আছে। এনেকৈ আপুনি নিজৰ ইচ্ছামতে কাৰ্টুন বনাব পাৰে, বা ইচ্ছা কৰিলে এনেকুৱা কাৰ্টুন আপুনি এড কৰি দিব পাৰে। এনেকৈ এইটো এড কৰি দিলে এইটো ৰিচাইজো কৰিব পাৰে। একেদৰে
এনেকৈ উৰি যোৱাটো দেখাব পাৰে বা বেলিটোৱে ছাইড দেখাই দিলে আকাশত বেলিও উদয় হৈছে। এনেকৈ কাৰ্টুন আপুনি নিজৰ ইচ্ছামতে বনাই ল'ব পাৰিব। তে যিয়ে নহওক, আশা কৰিছোঁ মই আপোনালোকক বুজাবলৈ সক্ষম হৈছোঁ। এনেকৈ ৰাইট বটনটো কৰিলে ছেভ হৈ যাব। ইয়াতে আপুনি আপোনাৰ যিটো কাৰ্টুন আপুনি বনাইছে সেইটো ছেভ কৰি ল'ব পাৰে। এতিয়া GIF আছে, ভিডিঅ' আছে, দুটাৰ এটাত আপুনি টাচ কৰিলে এইটো ভিডিঅ'টো ছেভ হৈ যাব বা GIF হিচাপত ছেভ হ'ব। তাৰপিছত আপুনি ডাউনলোড কৰি ফেচবুক বা ইউটিউব বা অন্য যিকোনো ঠাইত বা আপোনাৰ ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰিব পাৰিব। ধন্যবাদ। পিছলৈ লগ পাম অন্য ভিডিঅ'ত।